সুখবৰ 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 লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা ঘোষণা 2025 বাজেটত 2025 নতুন বাজেটত লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই মন্ত্ৰী অজন্তা নেওগে এপ্ৰিলৰ 1 তাৰিখে বিহালী সমষ্টিৰ পৰা এই টকা দিবলৈ ঘোষণা কৰা হয় 2025 নতুন বাজেটত এই টকা প্ৰথম কিস্তিত 10,000 টকা আৰু দ্বিতীয় কিস্তিত 25,000 টকা দিবলৈ ঘোষণা কৰে খুনক বিত্তমন্ত্ৰী অজন্তা নেওগৰ কিছু ভাষ্য মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান অধ্যক্ষ মহোদয় অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লম এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হলে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব